and welcome back to my YouTube channel. Namaskar, মই হৈছে Dikxagogoi. আপোনালোকে ভাবিছে চাগে মই ইমান হাজি কাছি কলে ওলাইছো। আজি মই ওলাইছো এখন বিয়া খাবলৈ মানে মোৰ লগৰ জনী মোৰ বেষ্ট ফ্ৰেন্ড জনীৰ কাজিন দাদাকৰ বিয়া হয়। মোৰ ভাইটি থব কৈছে। কেনেকুৱা লাগিছে জনাব মোক। এখন হৈছে আমাৰ দুলিয়াজনৰ ৰ'জ গাৰ্ডেন। আমি আহিছো এতিয়া ছোৱালী আনিবলৈ। হাই কৈ দিয়া। আমি পালোহি বিয়া ঘৰ। ইমান মানুহ আছে। গাইছ আমি খাব আহিছো। ভালে ইমান দাম লৈছে দেখিছে, ইমান দাম লৈছে।
বিয়া খতম কইনা লৈ যাম এতিয়া আমি ৰাস্তাত ঘূৰি ফুৰিছো এয়া গধূলি বাজিছে 5টা আমি এতিয়া আছো মোৰ ফটো নগল যে তোমাৰ ফটো নেযায় লাইক নকৰিব সাবস্ক্ৰাইব নকৰিব সব কৰিব গাইস বেল আইকনটো দন পাব উলটো নপাব ও ইয়াউল না गाइस मैं तो बुझी पारे की कैसे अकरा नो हबी परम करिसनो আমি পাইছোহি তিনচুকীয়াৰ পৰা আকৌ কাইলৈ আছে ৰিসেপশন মই আহি পাই গ'লি ঘৰ বহুত বেছি ভাগৰ লাগিছে কাৰণ ৰাতিপুৱা আমি কেইটাত গৈছিলোঁ 10টা খালি উঠিলোঁ আমি বহুত জলদি 6:30 উঠিছোঁ এই আটলান্টাজনী বেছি জলদি আহি গ'ল অলপমান তাৰপিছত কাইলৈ আছে ৰিসেপশন আৰু কাইলৈ আপোনালোকক ভিডিঅ'টো লগ পাম গাইস মই আকৌ ওলাই মেলি এতিয়া যাওঁ বাৰ্থডেলৈ ওচৰতে আছে একদম ইয়াতে আমি বাৰ্থডেলৈ গৈ আছোঁ আৰু পিছত আমাৰ এইকেইটাও যাব আমাৰ লগত খাবলৈ ঐ বাহুবলী ইয়াৰ নাম যে বাহুবলী হয় পটিয়া দেখায় আৰু কালি ব্লগটো মই খতম নকৰিলোঁ আজি ব্লগটোৰ লগত মই একেলগতে মিলাই দিম নহ'লে মোৰ ব্লগবোৰ বহুত বেছি ছুটি হয় সেইবাবে এতিয়া বাজিছে 9:30 মইতো ব্ৰেকফাষ্ট একো কৰাই নাই বনাব লাগিব এতিয়া মই নিজে তাৰপিছত মই কালি ঘৰলৈ আহিলোঁ বিয়া আছিলে কাৰণে আহিলোঁ ঘৰলৈ অহা ব্লগটো নবনালোঁ বাৰু এয়া পুৰি হৈ গ'ল Keep it low key, keep it softly spoken, with no strings tying you to me.
I'm happy in your company with no emotion. মই ৰেডি হৈ গ'লোঁ পাৰ্টিলৈ আৰু এতিয়া মই ওলাইছোঁ আৰু যাবলৈ তাৰপিছত তাত গৈ কি কৰোঁ কি নকৰোঁ আপোনালোকক চব দেখাই যাম আপোনালোকে চাই থাকিব দেই আৰু মোক কেনেকুৱা লাগিছে আপোনালোকে জনাব সকলোৱে আজি মই এযোৰ মেখেলা চাদৰ পিন্ধিছোঁ ব্লেক কালাৰৰ মই বিয়ালৈ গৈ আছোঁ ইয়াত গৈ আছোঁ ফাৰ্ষ্ট ব্লগত দেখিছিলে যোনজনী ছোৱালী এয়া আছে আমাৰ মা হাই গৈ দিয়া কৰ্ণিকা হাই কৈ দিয়া হাই কোৱা নিহাৰিকা এইকেইজনটো নেদেখাব পাৰোঁ মই ঘৰৰ বুলি দেৱলক্ষী পিছত কবি মই ইয়াক মাৰো থিয় হৈ খাইছে দেখিছে এয়া থিয় হৈ খাইছে তাই ব্লগাৰ গাড়ীকে খাবলৈ আহিলে আমি নাই খোৱা তাই আকৌ জলদি খাবলৈ আহিলে কেলৈ খাব আহিছে ইমান জলদি কৈ দে পাপাৰ মানে ডিউটি আছে 9টাৰ পৰা মই মানে মতা পানী নিচিনা স্কুটিখন লৈ আহিছোঁ তই স্কুটিত আহিছ এতিয়া আমাৰ ময়ূৰী নমস্কাৰ আৰু কিবা বিৰাট ধুনীয়া তাই ভাওনা কৰে গাইজ বিহাইণ্ড দি চিন এইবোৰ কৰি থাকে এয়া চাওক অহ চৰি তই ক আকৌ কবিয়া দুটা চকু দুখন হাত কি কৈছ এইবিলাক মানুহ কৈছো দুটা চকু দুখন হাত अरे कहना क्या चाहते हो এটা নাক অভিযোগ উলিয়া নাই ইমান বেক গৈ আছে তোকো ওলাইছোঁ শিবু আজি তুমি হাই নাই কোৱা হাই মানে কইনাক দেখাম এতিয়া কইনা হাঁহি আছে কি লাগে এইহে ব্লগ বনাই থৈছো ব্লগ নাই ইনফ্লুয়েন্সার এজনী ইনফ্লুয়েন্সার পয়সা কি খাবি তই কি খালি পিঠা পানা জৰ্দা জৰ্দা দেখা তুমি 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 মোৰ তুমি 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 হাই ইমান ধুনীয়া ইয়াৰ লাগিছে চেনেলটো লাইক নকৰিব ছাবস্ক্ৰাইব নকৰিব বেল আইকন নবজাব ইমানে ক'ম মই সদায় ই সদায় এনেকৈ কয় ননিতা তই ওলাম কৈ আছিলি নহয় ওলাহিয়া এয়া নমস্কাৰ হেনো আমি এতিয়া গৈ আছোঁ প্লিজ ই লুকাইছে ই আৰু তইতো ওলাবিয়ে ন তই মোৰো মৰমৰ খচা তোলৈ ৰচা কেতিয়া হবি যাওঁ দেই বাই কৈ দে বাই মই ঘৰ আহি পাই গ'লোহি আৰু এতিয়া বাজিছে 11টা আজিলৈ ইমানেই আছিলে ভিডিঅ'টো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম সকলোকে আজিলৈ আহিছোঁ ইমানেই বাই বাই